নৱম শ্ৰেণীৰ বিজ্ঞানৰ গতি নামৰ যিটো চেপ্টাৰ, এই চেপ্টাৰটোত সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত কোনো এটা বৃত্তীয় বেগ নিৰ্ধাৰণ কৰিবৰ বাবে আমি যিটো ফৰ্মুলা ব্যৱহাৰ কৰোঁ, এই ফৰ্মুলাটো ছাত্ৰ ছাত্ৰীক এই গ্ৰীণ বৰ্ডখনত লিখিবৰ বাবে দিয়া হ'ল। তেখেতসকলে লিখা বিভিন্ন ফৰ্মুলা ইয়াত দেখুওৱা হৈছে, কিন্তু তেখেতসকলে যে ফৰ্মুলা লিখোঁতে এটা যথেষ্ট ভুল কৰিছে। ইয়াত পেডাগজিকেল এৰ'ৰ, কি পেডাগজিকেল এৰ'ৰ হৈছে এই সম্পৰ্কে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে ইয়াত পাই আৰু আৰ, এই পাই আৰু আৰ দুয়োটাৰ চেহেৰা পাতি একেই, কোনটো পাই কোনটো আৰ আমাৰ ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱা নাই। পৰৱৰ্তী পৰ্যায়ত আমি এনেবিলাক পেডাগজিকেল সংশোধন কৰাটো প্ৰয়োজন আছে।